হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ, কিছু ব্যস্ত মাজত থাকিব লগা হৈছিল। চ' গাইজ, আজি এই ভিডিঅ'টো দি আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে ফুলটো বহুতো দেখিছে, কিন্তু জানেনে পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুল কি হয়, ক'ত পোৱা যায়? তো ব'লক তেন্তে অলপো দেৰি নকৰি পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফুল কেইটা চাওঁ। প্ৰথম ফুলটো হৈছে ৰেফেলচিয়া এনৰোল্ডি। ই হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ডাঙৰ ফুল। এই ফুলবিধ অতিকে দুৰ্গন্ধ, যেন কিবা পচি যোৱা মাংসৰ টুকুৰাৰ গোন্ধৰ নিচিনা। এই ফুলবিধ সুমত্ৰা ৰেইন ফৰেষ্ট, ইণ্ডোনেছিয়া আৰু বৰ্ণেনো নামৰ জেগাত পায়। এই ফুলবিধ প্ৰায় 3.5 ফুট বহল আৰু 11 কেজি মানলৈ পোৱা যায়। তাৰে পিছতে আজি দ্বিতীয় নম্বৰত থকা ফুলবিধ হৈছে টাইটেন এৰাম। এই ফুলবিধৰ গোন্ধও প্ৰায় পচি যোৱা মাংসৰ টুকুৰা যেন, অতিকে দুৰ্গন্ধবিধৰ। এই ফুলবিধ প্ৰায় 10 ফুট ওখ হয় আৰু ইয়াৰ পাতবোৰ প্ৰায় 20ৰ পৰা 16 ফিট ডাঙৰ হয়। এই ফুলবিধৰ ৰেকৰ্ডৰ মতে ওজন প্ৰায় 153.9 কেজি পোৱা গৈছে, যিটো ৰয়েল বটানিক গাৰ্ডেন ইডেনবাৰ্গত পোৱা গৈছিল। আৰু তৃতীয়তে থকা আজিৰ অন্তিম ডাঙৰ ফুলবিধ হৈছে টেলিপড প্লামৰ ফুলবিধ। এই ফুলবিধ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা হেন জেগাত অতিকে দেখা যায়। তাৰে উপৰিও কেম্বোডিয়া, ম্যানমাৰ, চাইনা, থাইলেণ্ড আৰু আন্দামান নিকোবৰতো দেখা গৈছিল এই ফুলবিধ। এই ফুলবিধ প্ৰায় 20ৰ পৰা 24 ফিট দীঘল হয় আৰু 60 বছৰলৈ জীয়াই থাকে। আজিলৈ ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।